Hello dear friends, welcome to my Saidur 11 and 12 YouTube channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12 অসমীয়া গদ্যৰ চেপ্টাৰ 3 যা আনন্দৰাম বৰুৱা ইয়াৰে কোৱেশ্চন আনসাৰবিলাক আলোচনা কৰা হ'ব। যে ফাৰ্স্ট অফ অল এটা কথা কৈ লওঁ যে মই এইখিনি নোটছ পঢ়ি এইচএছ 2024 ত 84 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ। আশা কৰোঁ এই নোটছখিনি তোমালোকক বহুত সহায় কৰিব। যে এই নোটছখিনিত কি আছে ফাৰ্স্ট অফ অল কৈ লওঁ যে এই নোটছখিনি মই বনাইছোঁ যে ফাৰ্স্ট অফ অল কিতাপ পঢ়ি যে কিতাপৰ একফালৰ পৰা যে কবিৰ পৰিচয়ৰ পৰা তাৰপিছত আৰ্হি প্ৰশ্ন কভাৰ কৰি লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কভাৰ কৰি দাপন আৰু মডেল চোৱা হৈছে। এইখিনি কভাৰ কৰি নোটছখিনি বনোৱা হৈছে। এই নোটছখিনি তোমালোকে বহীত লিখি ল'বা আৰু ইয়াৰ পৰাই তোমালোকৰ এক্সামত কমন পৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। আনন্দৰাম বৰুৱা লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু যে 1905 চনত জন্ম আৰু 1979 চনত মৃত্যু। ফাৰ্ষ্টত ষ্টাৰ দি এইটো লিখিছোঁ যে প্ৰতিভা সম্পন্ন আৰু কৰ্মদম্যী আনন্দৰাম বৰুৱাৰ কৰ্ম স্পৃহা আৰু স্বদেশৰ প্ৰতি থকা ভালপোৱা চিৰস্মৰণীয়। তাৰপিছত এইটো কুৱেশ্যন লিখিবা 1 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট কুৱেশ্যন যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু কি ভাষাত MA ডিগ্ৰী লাভ কৰে। যে অসমীয়া বিষয়ৰ উপৰিও বাংলা বিষয়ত এটা MA ডিগ্ৰী লাভ কৰে। 2 নম্বৰ কুৱেশ্যন এইটো ভেৰি ইম্পৰ্টেণ্ট যে কথাগুৰু চৰিত কোন সম্পাদনা কৰিছিল। কথাগুৰু চৰিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰিছিল। এই অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ আছিল। আৰু এটা কথা কৈ লওঁ যে ভিডিঅ'টো তোমালোকে লাইক কৰিবা। মই লাইক কৰিলে মানে ভিডিঅ' বনাবলৈ উৎসাহ পাম। সেইকাৰণে তোমালোকে ভিডিঅ'টোত লাইক কৰি দিয়া। তোমালোকে কিবা এটা দিলে ময়ো কিবা এটা তোমালোকক দিম। সেইকাৰণে তোমালোকে ভিডিঅ'টোত লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। 3 নম্বৰ কুৱেশ্যন এইটো 2018ত আহিছিল যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থসমূহৰ নাম হ'ল যে অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা আদি। আৰু তোমালোকে যদি কোনো এটা স্পেলিং ধৰিব নোৱাৰা তেতিয়া তোমালোকে মেইন বুকখন চাব পাৰা। মই মেইন বুকৰ পৰাই লিখিছোঁ। তাৰপিছত 4 নম্বৰ কুৱেশ্যন যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ অনুবাদমূলক গ্ৰন্থ কেইখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ল যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ অনুবাদমূলক গ্ৰন্থসমূহ হ'ল শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধৰ্মপদ, এনক আৰ্ডেন। তাৰপিছৰ কুৱেশ্যন চাবা লেখাৰুদেৱৰ দুখন উল্লেখযোগ্য সম্পাদিত গ্ৰন্থৰ নাম লিখা। উত্তৰ হ'ল লেখাৰুদেৱৰ দুখন উল্লেখযোগ্য সম্পাদিত গ্ৰন্থৰ নাম হ'ল ভক্তি বিবেক আৰু কথা সাহিত্য উল্লেখযোগ্য সম্পাদিত গ্ৰন্থ। এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট। আমাৰ টেষ্টত দিছিল যে কিমান চনত আৰু ক'ত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰে। ইয়াৰ উত্তৰ 1970 চনত ডিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৭তৃঙ্গ অধিৱেশনত সভাপতিত্ব কৰে। তাৰপিছত শব্দৰ অৰ্থ চাবা যে ক্ষণজন্মা এইটো ভেৰি ইম্পৰ্টেণ্ট মানে হ'ল অতি শুভ সময়ত জন্ম হোৱা বা ভাগ্যৱান। উপৰিস্থিতসকল জ্যেষ্ঠসকল, প্ৰকৃষ্ট মানে উত্তম বা শ্ৰেষ্ঠ, অনিয়ায়নি মানে পৰস্পৰৰ দায়িত্ব স্বীকাৰ কৰা। মানুহৰ সাৰ বস্তু কি? মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। আনন্দৰাম বৰুৱা এইটো ষ্টাৰ দি লিখিবা যে আনন্দৰাম বৰুৱা তেওঁৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। তোমালোকক এটা কথা কৈ লওঁ, তোমালোকে ফাৰ্ষ্ট অফ অল তোমালোকৰ কিতাপ মানে মেইন বুকখন পঢ়ি চাবা। আনন্দৰাম বৰুৱা চেপ্টাৰ 2 গদ্যটো তোমালোকে পঢ়ি চাবা। 8 নম্বৰ কুৱেশ্যন এইটো 2014ত আহিছিল যে আনন্দৰাম বৰুৱা কোন দুখন ঠাইত শিক্ষা লাভ কৰি বা দেশত শিক্ষা লাভ কৰি তেওঁ অগাধ পণ্ডিত হৈ উঠিছিল। যে উত্তৰ হ'ব যে ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ উঠিছিল। তাৰপিছৰ কুৱেশ্যনটো চাবা যেটো ইম্পৰ্টেণ্ট হয় যে কামৰূপৰ পুৰণি নাম কি? কামৰূপৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। আৰু তোমালোকে এইটো লিখি ল'বা যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মিন্স আনন্দৰাম বৰুৱা। এইটো ষ্টাৰ দি লিখি ল'বা। তাৰপিছত এইটো কুৱেশ্যন চাবা যে আনন্দৰাম বৰুৱা কি ভাষাত গ্ৰন্থ লিখা নাছিল আৰু কি ভাষাত গ্ৰন্থ লিখিছিল। ইয়াৰ উত্তৰ হ'ব যে আনন্দৰাম বৰুৱা অসমীয়া ভাষাত গ্ৰন্থ লিখা নাছিল কিন্তু তেওঁ সংস্কৃত ভাষাত গ্ৰন্থ লিখিছিল। তাৰপিছৰ কুৱেশ্যনটো চাবা যে আনন্দৰাম বৰুৱা ল'ৰা কালতে কোনখন গ্ৰন্থ কণ্ঠস্থ কৰিছিল। ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা ল'ৰা কালতে অমৰ কোষ গ্ৰন্থ কণ্ঠস্থ কৰিছিল। তাৰপিছৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যন এইটো তোমালোক আৰ্হি প্ৰশ্নৰ কৰ 2 নম্বৰ প্ৰশ্ন হয় যে আনন্দৰাম বৰুৱা ভাৰতত শিক্ষা শেষ কৰি ক'ত ওলাইছিল। যে উত্তৰ হ'ব আনন্দৰাম বৰুৱা ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপত ওলাইছিল। তাৰপিছৰ কুৱেশ্যনটো চাবা 13 নম্বৰ কুৱেশ্যন এইটো তোমালোকৰ আৰ্হি প্ৰশ্নৰ কৰ 5 নম্বৰ প্ৰশ্ন হয় যে আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ কি আছিল। 2012 আৰু 2023 চনত আহিছিল। ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ আছিল কৰ্ম। তাৰপিছৰ কুৱেশ্যনটো চাব এইটো তোমালোকৰ আৰ্হি প্ৰশ্নৰ কৰ 4 নম্বৰ প্ৰশ্ন হয় যে আনন্দৰামৰ কাম আৰু সংকল্প দেখি কোনে বিস্ময় মানিছিল।
ইয়াৰ উত্তৰ হ'ব যে আনন্দৰামৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। তাৰপিছত হ'ল আৰ্হি প্ৰশ্ন, যে আৰ্হি প্ৰশ্ন কৰ 1 নম্বৰ, এইটো কুৱেশ্যন হ'ল যে আনন্দৰাম বৰুৱাত ক'ত জন্ম হৈছিল। ইয়াৰ উত্তৰ হ'ল আনন্দৰামৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ নামে ঠাইত। 1850 চনৰ 21 মে' তাৰিখে জন্ম হৈছিল আৰু 1889 চনৰ 19 জানুৱাৰী তাৰিখে আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল। যে আনন্দৰাম বৰুৱাৰ জন্ম আৰু মৃত্যুটো এটা লিখি দিছোঁ। ইয়াত অকল জন্মৰ কথা কৈছিল, কিন্তু মই দুটা লিখি দিছোঁ যাতে আনন্দৰামৰ পৰা মানে জন্ম আৰু মৃত্যু যিকোনো কুৱেশ্যন নাহক যাতে তোমালোকে পাৰা। তাৰপিছত আৰ্হি প্ৰশ্নৰ 3 নম্বৰ কুৱেশ্যনটো চাবা, যে আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে। তোমালোকৰ আৰ্হি প্ৰশ্নৰ 2, 4 আৰু 5 নম্বৰ কুৱেশ্যনটো কভাৰ হৈ গৈছে, সেইকাৰণে লিখা নাই। তাৰপিছত আৰ্হি প্ৰশ্নৰ কৰ 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, যে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি ভক্তি, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা আৰু কৰ্মনিষ্ঠা আদি গুণবোৰ অনুকৰণ কৰিবলগীয়া। 2 নম্বৰ প্ৰশ্ন, যে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল। ইয়াৰ উত্তৰ হ'ব যে আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ সময়ত নিচেই কম মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিল। আনকি পথ দুৰ্গম হোৱাৰ কাৰণে অসমৰ পৰা বংগদেশলৈ যাবলৈ অসমৰ মানুহে ভয় কৰিছিল। এনে বাবৰ বাহিৰেও বিলাতলৈ গ'লে জাতি যোৱা ভয় আছিল। সেয়ে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যন, এইটো 2017 আহিছিল, যে কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই খন্তেক লাভ কৰিছিল। ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই গৰ্গৰাম আৰু দুৰ্লভেশ্বৰীৰ পুত্ৰ আৰু পৰশিউৰামৰ জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি খন্তেক লাভ কৰিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যন, এইটো চাবা, যে আনন্দৰাম বৰুৱাৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব যে দেশ মাতৃৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল। প্ৰাক যৌতুক লৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ নিজৰ গ্ৰন্থৰ মাজত য'তেই সুবিধা পাইছিল তাতেই দুয়োটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰিছিল। প্ৰাক যৌতুকপুৰ সম্ভৱম অৰ্থাৎ প্ৰাক যৌতুকপুৰৰ লোক বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে। এনেদৰে তেওঁ নিজ দেশৰ প্ৰতি শ্ৰদ্ধা ভক্তি দেখুৱাইছিল। তাৰপিছত আৰ্হি প্ৰশ্নৰ 5 নম্বৰ লাষ্ট কুৱেশ্যন, যে কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব। ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ বাবে দেখুওৱা আদৰ্শ আৰু তেওঁ ৰচনা কৰা মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে তেওঁ সদায় পূজনীয় হৈ থাকিব। তাৰপিছত তোমালোকৰ আৰ্হি প্ৰশ্নৰ দীঘল প্ৰশ্নৰ 1 নম্বৰ কুৱেশ্যনটো চাবা, যে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজকে পৰিচালিত কৰিব পাৰে। আনন্দৰাম বৰুৱা পাঠ্যৰ আধাৰত বুজাই লিখা। ইয়াৰে কুৱেশ্যন এনচাৰ চাই লোৱা। ইয়াৰ উত্তৰ হ'ব যে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে নিজকে পৰিচালিত কৰিব পাৰে। আনন্দৰাম বৰুৱা তাৰ এক উজ্জ্বল উদাহৰণ। আনন্দৰাম বৰুৱা এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰি খাৰ পাত, কল, কুঁহিয়াৰ আদি খাই ডাঙৰ হৈছিল যদিও তেওঁৰ কৰ্ম আৰু সংকল্প বিশ্ববাসীক আচৰিত কৰি তুলিছিল। তেওঁৰ কৰ্ম হ'ব ওপৰতে ৰেপ কৰাব দিলবা আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। আনন্দৰাম বৰুৱা একাগ্ৰহীও জ্ঞান চৰ্চা কৰিছিল বাবে মূল্যৱান সংস্কৃত গ্ৰন্থসমূহ ৰচনা কৰিবলৈ সক্ষম হৈছিল। গতিকে তেওঁ দেখুৱাই থৈ যোৱা বাটেৰে খোজ দি আমিও উন্নতিৰ পথেৰে পৰিচালিত হ'ব পাৰোঁ। ইয়াৰ কুৱেশ্যন লাষ্টত লিখি দিছোঁ। আজিৰ ভিডিঅ'টোৰ এইটো লাষ্ট কুৱেশ্যন, যে 2 নম্বৰ, যে একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল। ইয়াৰ এনচাৰ চাই লোৱা। ইয়াৰ উত্তৰ হ'ব যে আনন্দৰাম বৰুৱা সদায় একাগ্ৰহ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহ আৰু শক্তি দান কৰিছিল। ল'ৰালি কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ কম নাছিল। সেয়ে গোটেই অমৰ কোষখিনি তেওঁ ল'ৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল। তোমালোকে যদি কোনো এটা স্পেলিং ধৰিব নোৱাৰা তেতিয়া তোমালোকে কি কৰিবা, মই যিটো কৈ আছোঁ সেইটো শুনি তোমাৰ লিখিবা। যে কৰ্মত তেওঁ ইমান একাগ্ৰহ আছিল আৰু
জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। মানে তেওঁ আনন্দৰাম বৰুৱা বিয়া কৰা নাছিল। যে কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে এই সময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ'ব পাৰিছিল। যে ইয়ালৈকে এনচাৰ। নেক্সট ভিডিঅ'ত ইয়াৰে কিছুমান 5 মাৰ্কৰ কুৱেশ্যন থাকি গ'লে সেইখিনি আলোচনা কৰিম আৰু কিছুমান এক্সট্ৰা কুৱেশ্যন আলোচনা কৰিম। সেইটো ভিডিঅ'ৰ কাৰণে তোমালোকে চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে যিমান পাৰা ভিডিঅ'টোত লাইক কৰা, তেতিয়া মই উৎসাহ পাম। থেংক ইউ অল অফ ইউ।